friends, আজি মই লৈ আনিছো আন এটা ভিডিও কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনাক ক'ব খুজিছো যে মোৰ ভিডিওবোৰ চাই কেনেকুৱা পাই আছে আৰু যদি মোৰ ভিডিওবোৰত কিবা ইমপ্ৰুভমেন্ট খুজিছে নাইবা কিবা নতুন টপিকৰ ওপৰত বনাব লাগে তেনেহলে মোক কমেন্ট কৰি নিশ্চয় জনাব গতিকে আজি মই ভিডিওটো আৰম্ভ কৰো আজি মই কম পাঁচটা এনেকুৱা ভয়ৰ কথা যি ভয় মানুহৰ ভিতৰত অলপো থাকিব নালাগে আৰু ইয়াৰে পৰা যদি কোনবা এটা ভয় আপোনাৰ ভিতৰতো আছে নিশ্চয় ইয়াৰে যদি কোনবা এটা ভয় আপোনাৰ ভিতৰত আছে তেনেহলে আপুনি জীৱনটো সফল হ'ব নোৱাৰিব আৰু এই ভয়ৰ পৰা মুক্ত পাবলৈ হলে এটাই সমাধান আছে আপোনাৰ ভিতৰৰ ভয়টো চিনি পাওক আৰু ইয়াক বাহিৰত ওলাই দিয়ক সকলো মানুহে জীৱনত কিবা নহয় কিবা এটা বস্তু বা কামৰ পৰা ভয় খায় কিন্তু ভয় খাওঁতে খাওঁতে তেওঁলোকে পাহৰি যায় যে তেওঁ কি বস্তুৰ পৰা ভয় কৰিব লাগে বা কি বস্তুৰ পৰা ভয় কৰিব নালাগে যি কাম কৰিব ভয় কৰিব লাগে সেইবোৰ কাম মানুহে বহুত মজালৈ কৰে আৰু যি বস্তু বা যি কাম কৰিব ভয় কৰিব নালাগে সেই কামৰ পৰা গোটেই জীৱন ভয় কৰি থাকে আমি আনৰ লগত কিবা বেয়া কৰিব ভয় কৰিব লাগে আমি চুৰ কৰিব ভয় কৰিব লাগে আমি মিছা কথা ক'বলৈ ভয় কৰিব লাগে আৰু কাৰোবাক প্ৰতাৰণা কৰিব ভয় কৰিব লাগে কিন্তু আচৰিত কথা এইটো যে মানুহে এইবোৰ কৰি বহুত মজা পায় কিন্তু পিছত যেতিয়া ইয়াৰ ফল পোৱা যায় তেতিয়া জীৱনভৰ কান্দিব লগা হয় প্ৰথম ভয় হ'ল ফিয়াৰ অফ ক্ৰিটিসিজম মানে সমালোচনাৰ ভয় যি এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ ভয় হয় পৃথিৱীৰ 90% মানুহে নিজৰ পেছনক এই কাৰণে ফলো নকৰে যে মোক মানুহে কি বুলি ক'ব এইবোৰ ভাবি ভাবি ভয় কৰি থাকে যে তেওঁৰ মাক দেউতাকে কি বুলি ক'ব তেওঁৰ ভাই ভনীয়ে কি বুলি ক'ব বা তেওঁৰ হাজবেণ্ড নাইবা ৱাইফে কি ক'ব নহবা তেওঁৰ বাচ্চাই কি বুলি ক'ব নহবা সম্বন্ধীয় মানুহবোৰে কি বুলি ক'ব আপুনি ভাবক আপোনাৰ ভিতৰতো এই ভয় আছে নেকি থমাছ এলভা এডিসনকটো সৰু থাকোঁতে সমালোচনা কৰি স্কুলৰ পৰা ওলাই দিছিল তেওঁৰ মগজু বিকৃতি আছে বুলি আৰু এলেন মাস্কটো মানুহে আজিও পাগল বুলি কয় কাৰণ তেওঁ মানুহক মংগল গ্ৰহত জীৱন অতিবাহিত কৰাৰ কথা কৈছিল অমিতাভ বচ্চনে যেতিয়া ফাৰ্ষ্ট অডিশ্যন দিব গৈছিল তেতিয়া তেওঁক ওখ আৰু মাতৃৰ কাৰণে ইনচাল্ট কৰিছিল আৰু তেওঁক কৈছিল আপোনাৰ নিচিনা মানুহ কেতিয়াও এক্টৰ হ'ব নোৱাৰে যদি আপোনাৰ ভিতৰতো এইটো ভয় আছে তেন্তে আজি ওলাই দিয়ক কাৰণ এই সকল ব্যক্তিৰ মাজতো যদি এইটো ভয় থাকিল হয় তেন্তে তেওঁ আজি মহান নহলে হয় দ্বিতীয় ভয়টো হ'ল ভাল পোৱা হেৰাই যোৱাৰ ভয় এইটো ভয় দেখা পোৱা নাযায় কিন্তু সকলোৰে ভিতৰত থাকে সব মানুহে ভাবে যদি মোৰ ৱাইফ বা হাজবেণ্ডে এৰি গুচি যায় তেতিয়া মোৰ কি হ'ব নহয়বা মোৰ ল'ৰা ছোৱালী এৰি গুচি যায় নাইবা মোৰ কোনো প্ৰিয়জনে এৰি গুচি যায় তেতিয়া মোৰ কি হ'ব সবে এইটোৱে ভাবে যে যদি মোক কোনোবা এৰি গুচি যায় তেতিয়া মোৰ জীৱনটো টোটালি বৰবাদ হৈ যাব এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিয়ে বহুত সৰুতে প্ৰেমৰ মায়াজালত সোমাই যায় আৰু জীৱনত কোনো ডিসিজন ল'ব নোৱাৰা হৈ যায় কাৰণ সিহঁতে ভয় কৰি থাকে যদি মই এইটো ডিসিজন লওঁ তেন্তে মোক তেওঁ এৰি গুচি যাব কোনো মানুহৰ ভিতৰতে এই ভয় কোনো ৰূপেই থাকিব নালাগে ইয়াৰে এটা পজিটিভ ৰিজাল্ট হ'ল বিখ্যাত ক্ৰিকেটাৰ বিৰাট কোহলি তেতিয়া মাত্ৰ 17 বছৰ বয়স আছিল আৰু তেওঁ ৰাতি 3টামান বজাত তেওঁ দেউতাকক শেষ উশাহ লোৱা দেখা পাইছিল কিন্তু পিছদিনা তেওঁৰ এখন বহুত ইম্পৰ্টেণ্ট মেচ আছিল কিন্তু তেওঁ সেই মেচখন খেলিব গৈছিল আৰু খেলি আহিহে তেওঁ দেউতাকক সৎকাৰ কৰিব গৈছিল কাৰণ বিৰাট কোহলি জানিছিল যে তেওঁ দেউতাকৰ সপোন কি আছিল আৰু তেওঁ এই ভয়টো শেষ কৰিলে আৰু নিজৰ লগতে নিজৰ দেউতাকৰো সপোন পূৰণ কৰিলে তৃতীয় ভয়টো হ'ল দুখীয়া হোৱাৰ ভয় যেতিয়া আপুনি কাৰোবাক কিবা ব্যৱসায় নাইবা নতুন কিবা স্কিল শিকিব কয় নাইবা কিবা এখন বুক কিনিব কয় নতুন টেকনলজি ইউজ কৰিব কয় তেতিয়া তেওঁ প্ৰথমে নিজৰ দুখীয়া হোৱাৰ কথাই ক'ব আপোনাৰ পিছত ক'ব যদি মই ফেইল হৈ যাওঁ মোৰ কি হ'ব কিন্তু এবাৰ ভাবি চাওক যদি এইটো ভয় ধীৰুভাই আম্বানীৰ ভিতৰতো থাকিল হয় তেতিয়া তেওঁ কেতিয়াও সফল হ'ব নোৱাৰিলে হয় তেওঁৰ পৰিয়ালত 7জন সদস্য আছিল তেওঁলোকৰ আৰ্থিক স্থিতি ভাল নোহোৱাৰ কাৰণে তেওঁলোক কেমন গুচি গৈছিল আৰু তাতে যায় তেওঁ মাত্ৰ 300 টকাৰ এটা কাম কৰিব লগা হৈছিল কিন্তু আজি ৰিলায়েন্সৰ নাম গোটেই পৃথিৱীয়ে জানে আপুনি ভয় নাখাব যে আপুনি দুখীয়া হয় আপুনি ভাবক যে দৰিদ্ৰতাৰ পৰা কেনেকৈ বাহিৰ ওলাব পাৰিব সেই কাৰণে এইটো কথা মনত ৰাখিব মানুহ দুখীয়া হৈ জন্ম নলয় মানুহ নিজৰ চিন্তাধাৰা ভাৱনাৰ কাৰণেহে দুখীয়া হয় চতুৰ্থ ভয়টো হ'ল বৃদ্ধাৱস্থা নাইবা মৰি যোৱাৰ ভয় বহুত মানুহে 30-40 বছৰ বয়সতে কোৱা শুনা যায় যে মোৰটো এতিয়া বয়স হৈ গ'ল মইনো এতিয়া কি কৰিব পাৰিম যদি নেলছন মেণ্ডেলাৰো এইটো ভাৱধাৰা থাকিলে হয় তেতিয়াহ'লে দক্ষিণ আফ্ৰিকাৰ কি হ'লে হয়
নেলছন মেণ্ডেলাৰ 40 বছৰ বয়সতে জেল হৈ গৈছিল আৰু তেওঁ 27 বছৰ জেল খাটিব লগা হৈছিল আৰু অৱশেষত তেওঁ 74 বছৰ বয়সত জেলৰ পৰা ওলাল আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি হ'ল তেওঁ দক্ষিণ আফ্ৰিকাৰ গোটেই ইতিহাসে সলনি কৰি দিছিল যদি তেওঁ এই ভয়টো ৰাখিলে হয় তেতিয়াতো কেতিয়াও সফল হ'ব নোৱাৰিলে হয় আৰু শেষৰ ভয়টো হ'ল বেমাৰৰ ভয় বহুত মানুহ জন্মৰ পৰাই দিব্যাংগ থাকে আৰু কিছুমান পৰিস্থিতিৰ কাৰণে দিব্যাংগ হৈ যায় বহুত মানুহে ভাবে যে যদি মোৰ কিবা বেমাৰ হৈ যায় এইবোৰ চিন্তাধাৰা কেন্দ্ৰ কৰিয়ে বহুতে আপোনালোকক ভয় খুৱাই বেমাৰ হোৱাৰ আৰু আপোনালোকক ঔষধ বিক্ৰী কৰে মোৰ মৰিবলৈ ভয় নালাগে আৰু মই জলদি মৰিবও নিবিচাৰোঁ মৰাৰ আগতে মই কিবা এটা ভাল কাম কৰি যাব খোজোঁ এই কথাষাৰ কৈছিল মহান বিজ্ঞানী ষ্টেফেন হকিংছে তেওঁ সৰুতে একদম ভাল আছিল কিন্তু যেতিয়া তেওঁ 18 বছৰ বয়স হ'ল তেতিয়া তেওঁ দৈনিক কাৰ্য কৰিবলৈ কিছুমান অসুবিধাৰ সন্মুখীন হৈছিল আৰু তেওঁ এদিন হঠাৎ মূৰ্ছা যাই পৰি গৈছিল আৰু যেতিয়া তেওঁ সাৰ পাইছিল তেতিয়া তেওঁৰ আধা শৰীৰ কাম কৰিব বন্ধ কৰি দিছিল ডক্টৰেটো কৈছিল যে তেওঁ আৰু বেছি দিন জীয়াই থাকিব নোৱাৰে লাহে লাহে তেওঁৰ গোটেই শৰীৰে কাম কৰিব বন্ধ কৰি দিছিল কিন্তু তেওঁৰ ব্ৰেইন আছিল যিটো সদায় চলি আছিল এইজনে সেইজন মহান বিজ্ঞানী যিয়ে গোটেই পৃথিৱীৰ আগত ডেৰখলৰ আৱিষ্কাৰ কৰি উলিয়াইছিল আপুনি আজি বহক আৰু বিচাৰক যে এই 5টা ভয়ৰ ভিতৰত আপোনাৰ ভিতৰত কোনটো ভয় আছে আৰু এই ভয়বোৰক আপোনাৰ জীৱনৰ পৰা দূৰ কৰি উলাই দিয়ক সো গাইজ মোৰ আজি ভিডিঅটো চাই কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি ভাল লাগিছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব